Welcome to back my channel Lucky Vlogging. মই লাকি এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আজি দিনটো মই কি কৰোঁ কি নকৰোঁ তাকে চাই যাব আপোনালোকে মোৰ লগতে। মোৰ গা ভাল নহয় সেই গতিকে একদিন ভিডিঅ' দিয়া নাই। মাতটোত গম পাইছে চাগে চৰ্দি হৈ আছিলে। এয়া কুকি তাইও গা ভাল নহয় জানি চৰ্দি খিনাই গ'লগৈ গোটেইজনী। ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া কুকি আৰু দিবলৈ বনাই আছোঁ অ'টছ। সিহঁতক ৰাতিপুৱা টাইমত এয়াকে দিওঁ। এয়া দুয়োটাকে বাৰান্দাত বহাই লৈ খাবলৈ দিছোঁ। ৰাতিপুৱা এয়া মই চাহ খাই লৈছোঁ, পিঠা ঘিলা পিঠা আৰু চাহ লাল চাহ। এটা বেকাৰী আহিলেগৈ, কেক লোৱা গৈছে আৰু পেটিছ ল'লোঁ, বেকাৰী বিস্কুট এপেকেট লোৱা গ'ল। আজি আমাৰ ঘৰত পূজা আছে গতিকে আজি আমি চিম্পল খাম, দালি আৰু আলু পিটিকা। এয়া ভাততে আলু দি দিছোঁ, এয়া দাইল। দেউতালৈ বনাইছোঁ এয়া খিচিৰি। আজি সত্যনাৰায়ণ পূজা আছে, আমাৰ ইয়াতে পতা যাব। এইটো ৰুমতে ভালদৰে চাফা কৰি ধুনীয়াকৈ বস্তুবোৰ সজাই থৈ দিছে। এয়া দেও আহি ধুনীয়াকৈ সজাই লৈছে। কুকি বহি আছে ইফালে। এয়া মই মালা চিলাই লৈ দি দিছোঁ ফটোখনত আঁৰি দিবলৈ। এয়া দীপক গা ভাল নাই, চৰ্দি, সেইকাৰণে শুই আছে ভাটিবেলা। ভকত বেছি মাতা নাই, 4-5জন মাতিছে। সেই ভকতক দিবলৈ ভুজিয়া বনিয়া, বৰপিঠা, ড্ৰাই বিস্কুট এনেকেই দিয়া গৈছে। আমাৰ ভতিজা সৰুজনী। ক্ষীৰতৌ বন্দিয়া এই ৰূপে সত্যশীলে বিকাতুৰি জাগন সতৰ কৃপাতে সবে পাইলা বুধন ৰথৰথী হস্তি ঘোৰা ভৈলন্ত অপাৰ গন্ধৰ্ব সমান পুৰী হেৰাম সমাপ্ত হৈল কাতুৰিয়া বিৱৰণ এৰে পদ শুনা। এয়া দাদাই চাকি আনিছে, মানুহক শেষ ল'বলৈ দিছে। পূজাত বহি থকা সকলো মানুহকে দিছে, ঘৰৰ মানুহকো দিছে। গালে লৈ লোৱা। এয়া ঘোল আৰু প্ৰসাদ দিছে, এয়া খাইছোঁ পূজাৰ। এনেদৰে আমাৰ পূজা ভাগ হৈ গ'ল, সত্যনাৰায়ণ পূজা।
ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ আজিলৈ আহিছোঁ বাই